ৰাশিফল 14 মাৰ্চ 2025 মেঘ ৰাশি আজি মেঘ ৰাশিৰ লোকৰ বাবে শুভ দিন হ'বলৈ গৈ আছে অৱশ্যে খৰচৰ বাবে আপুনি চিন্তিত হৈ পৰিব আত্মবিশ্বাসৰ অভাৱ হ'ব খং পৰিহাৰ কৰক বিষয়াসকলৰ সৈতে সমন্বয় বজাই ৰাখক চাকৰিত পদোন্নতিৰ সুযোগ থাকিব পাৰে ভ্ৰমণৰ সম্ভাৱনা আছে বিষ ৰাশিৰ লোকে আজি কিছু ভাল খবৰ পাব পাৰে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব মনত শান্তি আৰু সুখ থাকিব আত্মবিশ্বাসো প্ৰচুৰ হ'ব চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে কামৰ ক্ষেত্ৰত বৃদ্ধি হ'ব কামৰ বোজা থাকিব পাৰে মিথুন ৰাশিৰ লোকে আজি সুখী হ'ব কিন্তু আত্মবিশ্বাসৰ অভাৱ হ'ব আপোনাৰ চাকৰিত বিষয়াৰ পৰা সমৰ্থন পাব কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান আৰু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আয় বাঢ়িব আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব কৰ্কট ৰাশিৰ লোকৰ আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে মনটো অস্থিৰ হৈ থাকিব কোনো ৰাজনীতিবিদক লগ পাব পাৰে পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে আপুনি হয়তো ওচৰৰ কোনোবা এজনৰ পৰা সাৰপ্ৰাইজ পাব পাৰে বন্ধুৰ সহায়ত আৰ্থিক লাভৰ লক্ষণ দেখা যায় সিংহ ৰাশিৰ লোকসকলৰ ভাষণত আজি মধুৰতা থাকিব কিন্তু আপোনাৰ পত্নীৰ স্বাস্থ্য আৰু সংগীৰ বাবে আপুনি চিন্তিত হ'ব পাৰে দেউতাকৰ স্বাস্থ্যৰ যত্ন লোৱা খৰচ বাঢ়িব আৰু দৌৰাদৌৰি হ'ব বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয় বৃদ্ধিৰ লক্ষণ দেখা গৈছে ব্যৱসায়ত সম্প্ৰসাৰণ হ'ব পাৰে অৱশ্যে অপ্ৰয়োজনীয় খং পৰিহাৰ কৰক কথা বতৰাত ভাৰসাম্য ৰক্ষা কৰক নিজৰ স্বাস্থ্যৰ যত্ন লওক আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব পাৰে পঢ়া শুনা সম্পৰ্কীয় কামৰ বাবে আজি এক শুভ দিন হ'বলৈ গৈ আছে তুলা ৰাশিৰ মানুহৰ মন সুখী হৈ থাকিব কিন্তু মনোবল নিম্ন হৈ থাকিব যদি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা ভাবিছে তেন্তে অপাতত পিছুৱাই দিয়ক নিজৰ আবেগ নিয়ন্ত্ৰণত ৰাখক ব্যৱসায়ত বাধা আহিব পাৰে দেউতাকৰ পৰা পইচা পাব পাৰে নিজৰ স্বাস্থ্যৰ যত্ন লওক বৃশ্চিক ৰাশিৰ লোকে আজি ভাগ্যৰ সমৰ্থন লাভ কৰিব সৌভাগ্যক্ৰমে কিছু কাম হৈ যাব অৱশ্যে কিবা এটা কথাত আপোনাৰ মনটো অসুখী হৈ থাকিব পাৰে আত্মবিশ্বাসৰ অভাৱ হ'ব মনটো বিচলিত হ'ব পাৰে ব্যৱসায়তো উত্থান পতন দেখা যাব পাৰে তথাপিও লাভৰ সুযোগ থাকিব ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দিন হ'বলৈ গৈ আছে আপোনজনৰ পৰা সমৰ্থন পাব অৱশ্যে কথা বতৰাত ভাৰসাম্য ৰক্ষা কৰক অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক নিজৰ স্বাস্থ্যৰ যত্ন লওক চাকৰিত পদোন্নতিৰ সুযোগ থাকিব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো হ'ব উত্থান পতনেৰে ভৰা দিন অত্যাধিক উৎসাহী হোৱাৰ পৰা বিৰত থাকক বন্ধুৰ সহায়ত ব্যৱসায়ৰ সুযোগ পোৱা যাব পাৰে মাৰ পৰা টকা পাব পাৰে ব্যৱসায়িক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কুম্ভ ৰাশিৰ লোকে আজি কিছু অজ্ঞাত ভয়ত অশান্তি পাব পাৰে আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক ঘৰত সুখ বাঢ়িব পাৰে পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে খৰচ বাঢ়িব বিত্তীয় লেনদেনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত খৰচত সাৱধান হ'ব মূৰৰ বিষ বা চকুৰ বিষো হ'ব পাৰে অজ্ঞাত ভয়ে আপোনাক অত্যাচাৰ কৰিব যিকোনো বস্তু হেৰুৱাৰ আশংকা থাকিব আৰ্থিকভাৱে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব